সো হে গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। আজিৰ দিনটো আটাইতকৈ বেয়া খবৰ। অসমবাসী হিয়াৰ আমঠু জুবিন দা আৰু আমাৰ মাজত নাই। ভিডিঅ' বনাবলৈকে মন যোৱা নাই। ছিংগাপুৰৰ সাগৰৰ বুকুত মৃত্যু সাৱটি লয় জুবিন দাই। গা কঁপি উঠা এটা কথা। জুবিন দাই আমাৰ অসমীয়া সংগীত জগতৰ যি অৱদান ৰাখি গৈছে সেইটো সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ গান, তেওঁৰ কণ্ঠ আৰু তেওঁৰ সৃষ্টি সদায় আমাৰ হৃদয়ত বাজি থাকিব। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু আপোনালোক সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব দাদা য'তে আছে ভালে কুশলে থাকক। জুবিন দাই দি থৈ যোৱা গান, তেওঁৰ কণ্ঠ, তেওঁ আৰু সৃষ্টি আমাৰ সকলোৰে হৃদয়ত সদায় বাজি থাকিব। আৰুনো কি ক'ম, আজি ভিডিঅ'টো ইমানখিনিয়ে। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।